বিভা হিমাংশু মেমৰিয়েল ট্ৰাষ্টৰ পঞ্চপৰশমণি শীৰ্ষক আঁচনিৰ অধীনত আগবঢ়াই অহা বিনামূলীয়া কোচিঙে কঢ়িয়াই আনিছে সফলতা। এই আঁচনি লাভ কৰা কৃতি ছাত্ৰী গুঞ্জনা শইকীয়াক সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত 59 নম্বৰ স্থানত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে। আজি মেধাৱী ছাত্ৰীগৰাকীক পুবেৰুণ সংঘত সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা জনাই বিভা হিমাংশু মেমৰিয়েল ট্ৰাষ্টৰ অধ্যক্ষা নন্দিনী শৰ্মা গোস্বামীয়ে। উল্লেখ্য, বিভা হিমাংশু ট্ৰাষ্টৰ তৰফৰ পৰা আজি পৰ্যন্ত 11 গৰাকী ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি আহিছে। আজি আমি ইয়াত সন্মিলিত হৈছোঁ। আমাৰ 2020 বৰ্ষত আমি এক নতুন পৰিকল্পনা হাতত লৈছিলোঁ বিভা হিমাংশু মেমৰিয়েল ন্যাসে। ৰাউজ দিল্লীস্থিত ৰাউজ IAS ষ্টাডি চাৰ্কেলৰ সহযোগত তেওঁলোকৰ লগত আমি যোগাযোগ কৰিলোঁ। তেওঁলোকে আমাৰ প্ৰতি সঁহাৰি জনালে আৰু আমি চিন্তা কৰিলোঁ বিভা হিমাংশু মেমৰিয়েল ন্যাসৰ ন্যাসৰক্ষী সঞ্জয় গোস্বামী, মই নন্দিতা শৰ্মা গোস্বামী, আমি এই পঞ্চপাৰশমণি পৰিকল্পনা হাতত ল'লোঁ। এই ক্ষেত্ৰত আমি পৰীক্ষাৰ ক্ষেত্ৰত কিছু প্ৰাৰ্থীক সহযোগ কৰিব পাৰোঁ। সেই মৰ্মে গুঞ্জনা নিৰ্বাচিত হৈ আহিছিলে। আজি তাই আমাক ইমান কম দিনৰ ভিতৰতে তাইৰ প্ৰথম পৰীক্ষা আছিলে, এইটো প্ৰথমবাৰ দিছিলে আৰু প্ৰথম পৰীক্ষাতে তাই উত্তীৰ্ণ হৈ 59তম স্থান পাইছে। তাৰ কাৰণে আমি যথেষ্ট গৌৰৱান্বিত আৰু আগলৈকো আমি এনেকুৱা কাম কৰি যাব পাৰোঁ।